তো গাইজ ৱেলকাম টু নিউ ব্লগ আৰু নিজৰ মাতৃভূমি অসমখন কেইদিনমানৰ কাৰণে এৰি গৈ আছোঁ ভাৰতৰ 12টা জ্যোতিৰ্লিংগৰ ভিতৰত প্ৰথমখন জ্যোতিৰ্লিংগ দৰ্শন কৰিবলৈ আৰু আমাৰ প্লেনিংটো মানে পটককৈ চেঞ্জ কৰিব লগা হ'ল তো যোৱাকালি ট্ৰেইনত মানে যোৱা কথা আছিল কিন্তু আজি পটককৈ মানে ফ্লাইটত যাব লগা হ'ল আৰু ইফালে টাইম হৈ গ'ল 4টা তো ঘৰৰ পৰা 5টা বজাত ওলাই যাব লাগিব তো আমাৰ প্লেন আছে 7টা বজাত এতিয়া বঢ়িয়াকৈ গা ধুই লওঁ গা ধুই আহি ইফালে আহি গ'ল ফ্লাইটৰ টিকেট মানে প্ৰথমবাৰৰ কাৰণে এক্সপিৰিয়েঞ্চ তো আমি গৈ আছোঁ গুৱাহাটী টু দিল্লী আৰু আমি যাম 3জন তো প্ৰথমবাৰৰ কাৰণে এক্সাইটেড হৈ আছোঁ মানে এতিয়া গা ধুই আহিলোঁ অলপ আগতে মানে খৰধৰকৈ বজাৰ কৰি আনিলোঁ মানে ড্ৰেছ কি লাগে এতিয়া বঢ়িয়াকৈ বেগত কি লাগে পেকিং কৰিলোঁ তো আপোনালোকক লগ পাই আছোঁ মানে একেবাৰে গুৱাহাটী এয়াৰপৰ্টত ada mobile on kam na lagi na de flight uthi bata ei ma ba kam na lagota ei ma bu ga flight mode korle flight mode no koi dibo tate aru current or ibila kiba bostu bila alo khabadan toi dibe nole ibila ko jui ulai jay gorom pale to get number 4 তো আগতে ফটো ভিডিওত দেখিছিলোঁ কিন্তু কি মজা না মিছ কৰে আৰু আমি এতিয়া গেট এণ্ট্ৰি কৰিলোঁ তো আমাৰ গেটটো আহিছে 4 নম্বৰ তো চব চেকিং কৰিলোঁ ৰ তো পিছত লগ পাই আছোঁ এতিয়া বহুত টাইম লাগিব মোবাইল চেকিং কৰিব লাগিব বেগ চেকিং কৰিব লাগিব ভিতৰত আৰু এতিয়া এনেকৈ গৈ থাকোঁ লাহে লাহে এইফালে আছে গেট 4 নম্বৰ এণ্ট্ৰি কৰিলোঁ আৰু ভিতৰত সোমাই আহিলোঁ দিয়ক বাবা কি চিকিউৰিটি এই জাগাই চিকিউৰিটি মানে আৰু ইফালে আহিছে আমাৰ ফ্লাইটখন এইখন মানে ৰাতি বহি গ'লোঁ চিটত মানে এনেই আৰু চেম টু চেম বাছৰ নিচিনাই আৰু চিটটো মানে 3 নম্বৰত পালোঁ মানে খিৰিকীৰ ওচৰত মানে পোৱা নাই তো এনেকৈ গৈ থাকোঁ আৰু এইবাৰ আকৌ ৰাতিৰ নাজাৰা চাওক ওপৰৰ পৰা কেনেকৈ সৰু টিকুট লাইট বাছত নাংগন এইগুলো দিল্লী এয়াৰপৰ্ট আৰু গুৱাহাটীৰ কৰি অলপমান দিল্লী এয়াৰপৰ্টখন মানে ভাল লাগিছে পুৰা চিকচিকীয়া মানে বগা না চবখিনি ওপৰতো বগা আৰু এতিয়া বহুত ৰাতিও হ'ল মানে ভিডিঅ' কৰিব মানে ইচ্ছা যোৱা নাই আৰু গুৱাহাটী এয়াৰপৰ্টৰ পৰা আহি ইয়াতে ৰুমটো হৈছে এইখন আমাৰ এইফালে আহিকে খুলি চালে এইফালে মানে বঢ়িয়াকৈ ইয়াতে বিচনা আছে আৰু পৰ্দাখন খুলি দিলে কাঠাই দিয়ে এইফালৰ পৰা মুখে দেখা পাইছে কিন্তু বাহিৰত দেখা পায় এইফালে আছে টিভি আৰু এইফালে আছে গ্লাছ এইফালে কিবা কিনি আলমাৰি আৰু ইয়াৰ বাথৰুমটো মানে এনেকৈ আৰু মোৰ লগকেইটা মানে এই তলত ব্ৰাছ কিবা কিনি আনিব গৈছে এতিয়া মই মানুহ ইয়াতে অকলে ৰখি আছোঁ ইয়াতে আজি ৰাতি থাকোঁ ইয়াৰ পৰা আৰু অহাকালি মানে দিল্লী টু মুম্বাই টু বাই